ওম নমো শিৱায় নমো নমঃ। মই জ্যোতিষ আচাৰ্য প্ৰশান্ত আৰ্য কৈ আছোঁ। আজি মই বাৰ্ষিক ৰাশিফল চেচনত ক'ব গৈ আছোঁ কুম্ভ ৰাশিৰ বিষয়ে, অৰ্থাৎ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বহাগৰ 2023-ৰ পৰা অহা বছৰ চ'ত 2024-লৈ এই বৰ্ষটো কেনেকুৱা যাব সেই বিষয়ে মই ক'ব গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাওক, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰক যাতে অন্যজনো ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। কুম্ভ ৰাশিৰ আদ্য হ'ল গ দন্তীয়া শ আৰু তালবীয়া শ। নক্ষত্ৰপুঞ্জ হ'ল ধনিষ্ঠা নক্ষত্ৰৰ শেষৰ 2 চৰণ, শতভিষা নক্ষত্ৰৰ 4 চৰণ, পূৰ্ব ভাদ্ৰ নক্ষত্ৰৰ 30 চৰণ লাগি কুম্ভ ৰাশি গঠন হৈছে। ধনিষ্ঠা নক্ষত্ৰৰ হ'লে মানে দেৱাৰীগণ হ'ব, সিংহ যোনি হ'ব, কুম্ভীৰ অস্থি হ'ব, শতভিষা নক্ষত্ৰ হ'ব, দেৱাৰীকৰণ হ'ব, ঘোঁৰাৰ অস্থি যোনি হ'ব আৰু মনুষ্য অস্থি পৰিব। পূৰ্ব ভাদ্ৰ নক্ষত্ৰ নৰগণ, সিংহ যোনি, মনুষ্য অস্থি। কুম্ভ ৰাশি কু স্বভাৱৰ আৰু পুৰুষ ৰাশি, উজ ৰাশি, বিষম ৰাশি, স্থিৰ ৰাশি, বৈশ্য জাতি, অগ্নিযোগ, বায়ু তত্ত্ব, সম আৰু ধাতু মানে কাল পুৰুষৰ সংঘদায়ক হয়। পশ্চিম দিশৰ অধিপতি হ'ল কুম্ভ ৰাশি আৰু কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শনি। কুম্ভ ৰাশিৰ দ্বিপদ ৰাশি শিৱৰ শ্ৰী সৰস্বতী ৰাশি হয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল বুদ্ধিমান যশস্বী হয়, পৰাক্ৰমী হয়, অভিমানী হয়, সাহসী হয়, দীৰ্ঘদেহী, চঞ্চল, সংযমী, শৃংখলাপৰায়ণ, কাৰ্যকুশলী, সম্পত্তিশালী, প্ৰতিভাৱান, শিল্পী আদি হয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল সদায় বুদ্ধিয়ক হয়, সামাজিক স্বতন্ত্ৰকাৰী ব্যক্তিৰ লোক হয়। অতি উচ্চাকাংক্ষী হোৱাৰ কাৰণে কিছু পৰিমাণে খঙাল প্ৰকৃতিৰ হ'ব আৰু খোলা মনৰ ব্যক্তি হ'ব। একান্ত মনে নিজৰ কাম কৰি থাকিব যথেষ্ট ভাল পায়। বন্ধু বান্ধৱৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি ভাল পায় আৰু অতি বিশ্বাসী হৈ নিজেও থাকিব বিচাৰে আৰু আনৰ পৰাও বিচাৰে। প্ৰিয়জনৰ প্ৰতি অতি দায়িত্বশীল ব্যক্তি হয়। কুম্ভজাত ব্যক্তিৰ লগত সাধাৰণ 3টা গুণ পৰিলক্ষিত হোৱা দেখা যায়, যেনে ৰচনাত্মক, বুদ্ধি আৰু অখণ্ডতা। এই 3টা গুণৰ সকলোৰে লগতে মিত্ৰতা কৰিব পাৰে। যদি কোনো লোকে অমান্য কৰে বা বিশ্বাসঘাতকতা কৰে তেন্তে ব্যক্তিৰ প্ৰতি ভৱিষ্যতলৈ বেছি চিন্তিত নহয়। এতিয়া আহোঁ বৰ্ষৰ আৰম্ভণিৰ বিষয়ে, অৰ্থাৎ বৰ্ষৰ আৰম্ভণিত আমাৰ ধনস্থানটো ক্ষেত্ৰত কওঁ যে ধনস্থান আৰু আয়স্থানৰ অধিপতি বৃহস্পতি নিজ গ্ৰহত অৱস্থান কৰাত জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব, সৎ পথত দ্বাৰা আয় কৰিব পাৰিব। জ্ঞান, সত্য, পুত্ৰ অধ্যাপনা, আধ্যাত্মিক গুৰু, ৰাজনৈতিক ক্ষেত্ৰত অতিকৈ শুভ পৰিচয় হ'ব। কিন্তু 8 বহাগৰ বৃহস্পতি ধনস্থানৰ পৰা ভাতৃস্থানলৈ গমন কৰাত ৰবি বুধ যুক্ত হোৱাত ৰাজ সাহায্য আদিত লাভ কৰিব বা প্ৰাপ্ত কৰিব। এতিয়া ভাতৃস্থানত বৰ্ষাৰ আৰম্ভণিতে ৰবি কেন্দ্ৰ হৈ বুধ ৰাহু যুক্ত অৱস্থানত ভাতৃৰ মাজত ভূমি সংক্ৰান্ত বিবাদে দেখা দিব পাৰে আৰু পিতৃ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি হ'ব। 8 বহাগৰ পিছত বৃহস্পতি ধনস্থানৰ পৰা ভাতৃস্থানলৈ গমন কৰাত ৰাজ সাহায্য লাভ কৰিব। 12 কাতিলৈ গুৰু চাণ্ডাল্যৰ যুগৰ উৎপন্ন হোৱাত কোনো ভাতৃস্থানীয় ব্যক্তিৰ লগত বাদ বিতণ্ডতা হৈ অপমানিত হ'ব পাৰে। এতিয়া আহোঁ বন্ধুস্থানৰ ক্ষেত্ৰত। বৰ্ষৰ আৰম্ভণিতে ৰাহুৱে বন্ধুস্থানলৈ পূৰ্ণ কৰাত দৃষ্টি দি আছে, গতিকে এই বন্ধু বান্ধৱসকলৰ পৰা যথেষ্ট উৎসাহ, শক্তি, পৰাক্ৰমী প্ৰকৃতি, স্থিৰ, বিলাসিতা, সহনশীল, বুদ্ধিমান, আধ্যাত্মিক জ্ঞানী, ভোগী আদি হোৱা দেখা যায়। শুক্ৰ গ্ৰহৰ কাম বাসনা কলা তথা সৌন্দৰ্য প্ৰিয় হোৱাৰ কাৰণে শুক্ৰ লক্ষ্মীৰ প্ৰতীক, গতিকে ভিন্ন ৰুচি চৌকিন আদি হোৱা দেখা যায়। সংগীত, কলা, কাব্য আদিত ৰুচি থকা সিদ্ধহস্ত হোৱা দেখা যায়। এতিয়া আহোঁ বিদ্যা, প্ৰেম আৰু পুত্ৰস্থানৰ ক্ষেত্ৰত। কুম্ভ ৰাশি জাতক জাতিকাসকলক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত
কিছু পৰিমাণে জটিলতা আৰু আহিব বা কিছুমান বাধাৰ সৃষ্টি হোৱা দেখা যায়। আৰু যিমানে চিন্তাৰ পৰা মুক্তি হ'বলৈ চেষ্টা কৰিব সিমানে সমস্যাই লগ দিব বা সমস্যাসমূহ বৃদ্ধি হ'ব। ধৈৰ্য আৰু সাহসেৰে কামত মনোযোগ দিলে কিছু সকাহ পাব। এতিয়া শত্ৰু স্থানৰ ক্ষেত্ৰত শত্ৰু স্থানৰ অধিপতি চন্দ্ৰ হোৱাত চন্দ্ৰ মন, বিদ্যা, সুখ আৰু মাতৃকাৰক দেহপুষ্টকাৰক হোৱাৰ কাৰণে মাতৃৰ স্বাস্থ্য অৱনতি ঘটিব। চন্দ্ৰ পাপ গ্ৰহ শনি আৰু ৰাহুৰ দ্বাৰা পীড়িত হোৱাৰ সন্তানৰ বাবে অশুভ হেতুকে মানসিক অশান্তিকাৰক হ'ব। আদৰ্শহীন কোমল কঠোৰ জীৱন সুখী হ'ব। জাতক জাতিকাসকলে পাকস্থলী পীড়া, স্লেমাৰ আদি পীড়া, স্নায়ুবিক আৰু মূত্ৰাশয় পীড়িত হ'ব পাৰে আৰু কোনো নাৰীৰ লগত মামলা মোকৰ্দমাৰ লগত জড়িত হ'ব পাৰে। এতিয়া সপ্তম স্থানৰ ক্ষেত্ৰত বিবাহিত জীৱনৰ যিসকলে বিবাহ কৰিছে তেওঁলোকৰ পাৰিবাৰিক কিছু সমস্যা সৃষ্টি হ'ব বা পতি পত্নীৰ মাজত মনোমালিন্য ঘটিব পাৰে। ব্যৱসায় বাণিজ্য বা উচ্চপদস্থ কৰ্মচাৰী বা সন্মানীয় ব্যক্তিৰ পৰা বা নেতৃত্বশীল ব্যক্তি যশ মৰ্যাদা সম্পন্ন আদিৰ ক্ষেত্ৰত আত্মবিশ্বাসঘাতী হ'ব পাৰে বা উচ্চপদস্থ কৰ্মচাৰী সন্মানীয় ব্যক্তি আদিৰ পৰা গুণৱান ব্যক্তি বা দয়াশীল হোৱাৰ সদায়ী হ'ব আৰু নেতৃত্বশালী ব্যক্তিৰ পৰা কৰ্মক্ষেত্ৰত যথেষ্ট অসফলতা লাভ কৰিব। এতিয়া মৃত্যুস্থানৰ ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকল পিতৃস্থানীয় ব্যক্তিৰ পৰা হীন যোগ দেখা যাব বা জাতক জাতিকা মৃত ব্যক্তিৰ সম্পত্তি প্ৰাপ্তিৰ ক্ষেত্ৰত বিতৰ্কৰ সন্মুখীন হৈ মামলা মোকৰ্দমাৰ লগত জড়িত হ'ব পাৰে। ৰাহুৰ অৱস্থিতিয়ে জাতকৰ বহুত ক্ষতিৰ সন্মুখীন কৰিব বা বহাগৰ পৰা কাতিৰ ভিতৰত জাতকৰ বহুত অপমানিত হ'ব লগা হ'ব পাৰে বা সন্মানৰ হানিৰ সন্মুখীন হৈ জীৱনত বহু অনিৰ্দিষ্টকাল সম্পাদিত হ'ব। অষ্টম স্থানত মংগল হোৱা হেতুকে ভূমি সংক্ৰান্ত বিবাদ বা মামলা মোকৰ্দমা আদিত প্ৰবল যোগ দেখা যায়। এতিয়া ভাগ্যস্থানৰ ক্ষেত্ৰত জাতক ব্যক্তিসকলৰ ভাগ্যস্থানত কেতু অৱস্থান কৰা গতিকে কোনো কল্পনাপ্ৰিয় হোৱা বা সদায় নতুন নতুন কথা চিন্তা কৰিব যদিও জটিল কৰ্মত লগা স্বভাৱৰ বাবে কোনো কাম ফলপ্ৰসূ হোৱা দেখা নাযাব বা প্ৰতিটো কথাতে যথেষ্ট সংগ্ৰহ কৰিব লগা হ'ব পাৰে বা বহু চেষ্টাৰ পাছতে কৰা কাম সাফল্য হ'ব। কেতু অশুভ অৱস্থান কৰাত জীৱনত মহা দুখ বা স্বাৰ্থপৰতা, শক্তিহীনতা, হৃদয়হীনতা, অৱসাদ আদি কাৰক হ'ব পাৰে। এতিয়া কৰ্মস্থানৰ ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত কৰ্মৰ অধিপতি মংগল স্থানত অৱস্থান কৰাত আৰক্ষী, প্ৰতিৰক্ষা, শাসন বিভাগ, উচ্চপদস্থ কৰ্মচাৰীৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব। আৰু যিসকলে কল কাৰখানা হওক, তীখা হওক, কৃষি হওক, পশুপালন, কাৰিকৰী বিষয়, ইঞ্জিনিয়াৰিং আদিৰ ক্ষেত্ৰত জড়িত আছে তেওঁলোকে যথেষ্ট সাফল্যতা লাভ কৰিব পাৰিব। ধন ক্ষমতা আদিৰ ক্ষেত্ৰত পতি পত্নীৰ মাজত মনোমালিন্য হোৱা দেখা যায়। দৈহিক ক্ষেত্ৰত ধাতু বেয়া, বহুমূত্ৰ, শ্লেমা আদি ৰোগ ভুগিব। এতিয়া আয় স্থান কুম্ভ ৰাশি জাতক জাতিকাসকল আৰ্থিক ক্ষেত্ৰত যথেষ্ট শুভৱান হ'ব কাৰণ বৃহস্পতি শুভভাৱত অৱস্থান কৰাত জাতকৰ জাতিকাসকলৰ সৎ পুত্ৰ লাভ বা জাতকৰ সৎ বুদ্ধি সম্পন্ন হ'ব। জ্ঞান, সত্য, পুত্ৰ অধ্যাপনা, আধ্যাত্মিক গুৰু, ৰাজনৈতিক ক্ষেত্ৰত উন্নতিকাৰক কৰিব। ৮ বহাগৰ পিছত বৃহস্পতি মেঘ ৰাশিলৈ গমন আৰু ৰবি বুধ যুক্ত হোৱাত ৰাজ সাহায্য লাভ কৰিব। কিন্তু ৰাহু যুক্ত হোৱাৰ বাবে কাতি মাহলৈ গুৰ চান্দিলৈ যোগ হোৱাৰ বাবে ভাতৃৰ লগত মতান্তৰ হ'ব বা কাজিয়া পেচাল হ'ব পাৰে। এতিয়া ব্যয়স্থানত শনি কৰ্মক্ষেত্ৰত বাধা বিঘিনি বা কৰ্মত জটিলতা, শত্ৰুকাৰক আদি হ'ব। গতিকে জাতক জাতিকাসকলে জীৱনত ধন লাভত কিছু পৰিমাণে বাধা বিঘিনি, বিবাদ আদি সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা যায়। মংগল কুম্ভ ৰাশিলৈ পুনৰ দৃষ্টি প্ৰদান কৰাৰ কাৰণে দুৰ্ঘটনাগ্ৰস্ত, মামলা মোকৰ্দমা হোৱাৰ সম্ভাৱনা দেখা যায়। উদৰোগ, অষ্টঘাত, অক্ষপীড়া আদি ভুগিব পাৰে। আনহাতে কুম্ভ ৰাশিত ব্যয়স্থানত শনি 4.5 দ্বিতীয় পৰ্যায় চলি আছে গতিকে অলপ সাৱধানে থকাটো ভাল হ'ব। প্ৰতিকাৰ ফালৰ পৰা প্ৰথমতে নৱগ্ৰহ পূজা কৰক। 2 নম্বৰ শনিবাৰ দিনা আহঁত গছৰ তলত
বা শনি মন্দিৰত তিল তেলৰ চাকি জ্বলাব। 3 নম্বৰ শনিবাৰ ব্ৰতকাৰক পালন কৰক আৰু দক্ষিণা কালী কৱচ পৰিধান কৰক। কুম্ভ ৰাশিসকলৰ শুভ বাৰ হ'ব শুক্ৰ আৰু শনি। শুভ সংখ্যা হ'ব 3 আৰু 8। শুভ ৰং হ'ব কজলা আৰু নীলা ৰঙৰ যথেষ্ট শুভকাৰক হ'ব। ধন্যবাদ।